মাই জিডিএছ ব্লগ। আশা করি আপোনালোকে সবাই ভালে আছে। ময়ো বৰ্তমান ভালেই আছো। বহুত দিন হ'ল মই ভিডিঅ' বনাব পাৰা নাছিলোঁ, কাৰণ দুৰ্গা পূজা যিখিনি ভিডিঅ' বনাইছিলোঁ এইখিনি দিয়া হৈছে, আৰু ইয়াৰ পিছত মই ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ মোৰ অলপ অসুবিধা হৈ আছিলে। যেতিয়া আমি পূজাত গৈছিলোঁ তেতিয়া মায়ে পৰি গৈছিলে। ইয়াৰ পিছৰ পৰা মা মানে এতিয়া বিচনাতে আছে, ইমান মানে কাম চামো কৰিব নোৱাৰে, আৰু ডক্টৰে কৈছে ৰেষ্ট ল'ব কাৰণে। এতিয়া মানে আগতেতো মা আৰু মই কাম কৰি আছিলোঁ, মায়ে যিমানখিনি মোক হেল্প কৰি আছিলে, এতিয়াতো মাও এইটো হেল্প কৰি দিব নোৱাৰোঁ। এতিয়া অকলে অকলে কৰিব লগা হৈ আছে, এইটো কাৰণে মই টাইমে দিব পৰা নাছিলোঁ আপোনালোকক। যিয়ে হওক, আজিৰ পৰা চেষ্টা কৰিম যিমানটো পাৰোঁ অলপখিনি হ'লেও টাইম ওলাম। আজি কি কৰা হয় আপোনালোকক দেখাম। আৰু তোমালোকৰ দাদাই মোৰ কাৰণে এটা স্পেচিয়েল গিফ্ট আনিছে। কি গিফ্ট ময়ো নাজানো, মোৰ আগত কোৱা নাই। কিবা দিৱালীৰ কাৰণে স্পেচিয়েল গিফ্ট। মই কৈ আছিলোঁ কিবা এটা মানে লাগে বুলি, এতিয়া নেকি ময়ো নাজানো এতিয়া কি গিফ্ট। এতিয়া মই আনবক্সিং কৰি আপোনালোকক দেখাই আছোঁ। এতিয়া আপোনালোকক মোৰ লগত চাই যাই থাকিব বলক। ৰাতিপুৱা যাই কিনে দুপৰীয়া আহি এতিয়া ভাত খাই কিনে এতিয়া আবার যাব ওলাই আছে। আজি ক'ত যাব? চুচুৰবাৰী। কি চব্জি আছে বিচাৰি লৈ হৈ গ'ল। ঠাণ্ডা পৰি গ'ল, এতিয়া জেকেট লৈ যাব লাগে দোকানত। আহা টাইমত ঠাণ্ডা লাগে। এক 1000 সুদ কিমান দিবা? সুদ দিব লাগিব। এটা তোমাৰ এইটো সম্পত্তি আহি গৈছে নেকি? ঠাণ্ডা দিন আহিলে বেছি দিব লাগিব, পাইপ দি দিব লাগিব। টিউশন ছুটি হোৱাৰ পিছত আহিবা হা। পাইপ দি পানী দিম। কেৰাচিন দিয়া। আমাৰ ফুল বাগানত এতিয়া পানী দি আছো। ইয়াৰ মিষ্টু আৰু মই। মিষ্টু চোৱা, এই যে মিষ্টু পাইপ দি পানী দি আছে। মটৰ চলাই দিছো, বৰষুণ নাই। ইমান ভাল ভাল ফুল সব বেয়া হৈ গৈছে। টিউশন ছুটি হ'ল এতিয়া। ওই সাইডে দিয়া। এতিয়া এইটো লাও গছত দিবৰ কাৰণে নিব ওলাই আছো। বহুত খৰান হৈ গৈছে, বহুত দিন হৈছে বৰষুণ। তুমি ইয়াত দিবা হ'ব। এতিয়া লাও গছত দিব আহিছো। Santu bye. Terus ini dia ya lui. सब पानी पानी সন্ধিয়াই হৈ গ'ল, এতিয়ালৈকে পানী দিয়া শেষে হোৱা নাই। ইমান শুকাই গৈছে জেগাবিলাক। যিমানে পানী দি আছোঁ ইমানেই শুকাই গৈ আছোঁ। এইটো কাৰণে বেছিকৈ পানী দি আছোঁ, আৰু সদায় দি থাকিবও টাইম নাপায়, সেইটো কাৰণে বেছিকৈ দি আছোঁ। এতিয়া ৰাতি হৈয়ে গ'ল, এতিয়াতো তাড়াতাড়ি সন্ধিয়া হৈ যায়। এতিয়া নাৰিকল গছত পানী দি আছোঁ। মাটি দিয়াৰ পিছত, পানী দিয়াৰ পিছত এতিয়া ফল অলপ অহা হৈছে, নহ'লেতো নাৰিকলে হোৱা নাছিলে বহুত দিন। এতিয়া অলপমান ঘৰত নাৰিকলটোৱে খাব পাই আছোঁ।
এতিয়া মই ডিনাৰৰ কাৰণে বনাব ৰেডি কৰি আছোঁ। এইফালে বিলাতী, পিঁয়াজ, জলকীয়া আৰু ধনিয়া পাত ৰেডি কৰি লৈছোঁ। এইফালে মই মাছটো আগতে ভাজি লোৱা হৈছে। মাছ ভাজাটো মই দেখাই নাথাকিলোঁ। এতিয়া মই বনাবৰ কাৰণে ৰেডি কৰি আছোঁ। এইফালে বিলাতীও কাটি লৈছোঁ। এতিয়া তেল গৰম হৈ গ'ল মোৰ। মাছ ভাজা তেলতে দি দিছোঁ এতিয়া পিঁয়াজ। এতিয়া অলপ ব্ৰাউন কালাৰ হোৱা নিচিনা ভাজি লওঁ। চবেতো জানে বনাব, হ'লেও মানে আজি আমাৰ ঘৰত কি খাব এইটোৱে দেখাই আছোঁ আৰু আপোনালোকক। আগতে মই এতিয়া বিলাতীটো ভাজি লওঁ, তাৰপিছত অলপ পানী দি কিনে বনাই থাকিম আৰু লাহে লাহে। আৰু ডিনাৰটো বেছি দেৰি হ'লে একো নাই। এতিয়া বনাই আছোঁ। এতিয়া আন্ধাৰে হৈ গ'ল। এতিয়া মই মাছটো দি ল'লোঁ। আমাৰ ঘৰত 3জনে মানুহ, সেইটো কাৰণে 3 পিচ মাছ দিছোঁ। আৰু জোলবিলাক চব বনোৱা হৈ গ'ল। এতিয়া মই বিলাহী আৰু মাছ বনোৱাটোহে আপোনালোকক দেখালোঁ। আজি ভাত খোৱাই হ'ব ৰাতিত, নহ'লে বেলেগ দিনা ৰুটি খোৱা হয়। এতিয়া মই ধনিয়া পাত কাটি লোৱাটো দি দিছোঁ। ইমান ভাল লাগি আছে দেখাত। এতিয়া অলপ টাইম উতলিলে হৈ যাব আৰু মোৰ মাছৰ আৰু বিলাহী চব্জি। মোৰ চব্জি বনোৱাটো আপোনালোকে কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব। বেলেগ চবৰে একে নহয়, বনোৱাবিলাক চবৰে বেলেগ বেলেগ মানে চিষ্টেমত হয়। এতিয়া মোৰ বনোৱাটো মই চিম্পল বনাইছোঁ আজি। ইমান মছলা মছলিও দিয়া নাই। বেছি মছলা খালেও মানে অলপ গেছৰ প্ৰব্লেম হয়, সেইটো কাৰণে অলপ নৰ্মেলে বনাইছোঁ। এতিয়া ফাইনেলি মোৰ হৈ গ'ল। এতিয়া ৰেডি। এতিয়া গৰম গৰম ভাতৰ লগত খাবহে লাগে আৰু। এতিয়া গিফ্টটো আনবক্সিং কৰিম। কৰা 3 দিনমান হৈ গ'ল আনা, কিন্তু মই আনবক্সিং কৰা নাছিলোঁ। এতিয়া আপোনালোকক শ্বেয়াৰ কৰিম বুলি মই ৰাখি আছিলোঁ। ভিডিঅ' বনাম টাইমো পোৱা নাছিলে না, এতিয়া আজি টাইম পাইছোঁ। সেইটো কাৰণে মই এতিয়া কি বস্তু কেনেকুৱা আহিছে চাওঁ, একে হয় না নহয়। কেতিয়াবা বেলেগো আহে, কেতিয়াবা আলু পিঁয়াজো আহিছে বোলে, কিন্তু মোৰ তাৰ এনেকুৱা হোৱা নাই। মানুহবিলাকে এনেকুৱা হয় বুলি শুনিছোঁ। এতিয়া ওচৰত আনা কি আছে এইটো? একটা হোয়াইট কালার, এটা কি বা হয়? একে হয় না নাই না? One, two, three, টেং টেং টেং। ভালে আছে না? পছন্দ হৈছে না নাই? ঠিকে আছে, বহুত পছন্দ হৈছে মোৰ। মইতো অবাক হৈ আছে, আপুনি যে এত ভালকে সেলেক্ট কৰি মোৰ কাৰণে এইটো আনিছে। মই খাৱাৰ ভিতৰত কেনেকুৱা সব কাগজ। ঠিকে আছে। এতিয়া মই নাইটি পিন্ধিছোঁ যে এতিয়া মোৰ ভাল নালাগিব। যেতিয়া লোৱা হ'ব তেতিয়া দেখাম আপোনালোকক। কি আছে এনেকেই আছিল না ৰিয়েলত? এইটোৱে আছিলে। ঠিকে আছে, ভালেই লাগিছে। হোৱাইট কালাৰ, মোৰ হোৱাইট কালাৰ বেগ নাছিলে, ৰেড আছিলে। এটা দি দিছিলে, এইটো ব্ৰাউন কালাৰ আছিলে। থেংক ইউ so much. ৱেলকাম। ৱেলকাম কৰিলে না ৱেলকাম। চোৱা কিমান কাগজ প্লাষ্টিক ভৰ্তি আছিলে বেগৰ ভিতৰত।